যদি তোমাৰ মাত শুনি কোনো ওলাই নাহে তেন্তে তুমি অকলে গতি কৰা। যিসকলে নিজৰ বিশ্বাস নষ্ট নকৰে সিহঁতেই আনক বিশ্বাস কৰে। জোৰ কৰি কাৰোবাক ধৰি ৰখাৰ প্ৰয়োজন নাই। যি থকাৰ সি থাকিবই আৰু যি গুচি যোৱাৰ সি যাবই। ভাল পোৱাৰ আনন্দ অলপ সময় থাকে, কিন্তু বেদনা গোটেই জীৱন থাকে। যাৰ যোগ্যতা যিমান কম তাৰ অহংকাৰ ঠিক সিমানেই বেছি। আনন্দ ভাগ কৰিলে দুটা বস্তু পোৱা যায়, এটা হৈছে জ্ঞান আৰু আনটো হৈছে ভাল পোৱা। নিন্দা কৰিবলৈ হ'লে বাহিৰৰ পৰা কৰা যায়, কিন্তু বিচাৰ কৰিবলৈ হ'লে ভিতৰত প্ৰৱেশ কৰিব লাগিব। সুখী হোৱা বহুত সহজ, কিন্তু সহজ হোৱা বহুত কঠিন। নামে মানুহক ডাঙৰ নকৰে, বৰং মানুহে নামক জগাই তোলে। যদি আপুনি সকলো ভুলৰ কাৰণে দৰজা বন্ধ কৰি দিয়ে, তেনেহ'লে সঁচাটো বাহিৰত থাকি যাব। পৃথিৱীত শিক্ষিত মানুহৰ অভাৱ নাই, কিন্তু শিক্ষিত বিবেকৰ বহুত অভাৱ। সৰ্বোচ্চ শিক্ষাৰ উদ্দেশ্যে কেৱল তথ্য প্ৰদান কৰা নহয়, বৰং আমাৰ জীৱনক অস্তিত্বৰ সমগ্ৰ দিশৰ পৰা সামঞ্জস্য কৰি তোলা। আমি সময়ৰ সমুদ্ৰত জীয়াই আছো, তথাপি আমাৰ এক মুহূৰ্ত সময় নাই। তোমাৰ অভিমানৰ কাৰণে কোনোবাই যদি দুখ পায়, তেনেহ'লে ভাবি ল'বা যে তেখেতে তোমাক আটাইতকৈ বেছি ভাল পায়। ক্ষমা তেওঁকেই কৰিবা যিয়ে অজানিতে ভুল কৰে, আকৌ সেইসকলক নহয় যিয়ে জানি বুজি বেইমানি কৰে।